হেল্ল' এভৰিৱান, আপোনালোকক মোৰ আকৌ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই বনাব লৈছোঁ এয়া লফা শাকৰ লগত মাছ। এয়া মই লফা শাক বুটলি আনিছোঁ। ইয়াত চাঙৈ টেঙাও আছে, মৰলীয়া আছে, অকণ মিক্স কৰি দিছোঁ। আৰু এইফালে এয়া মাছখিনি মই এতিয়া ফ্ৰাই কৰি ল'লোঁ ধুনীয়াকৈ। এইফালে কেৰাহী পাতি দিলোঁ, তেল দিছোঁ, অকণমান মই পাঁচফোৰণ দিছোঁ, পিঁয়াজ জলকীয়া এইখিনি ভাজি ল'ম ধুনীয়াকৈ। তাৰপিছত মই ইয়াত অকণমান নহৰু দিছোঁ আৰু এতিয়া বিলাহীখিনি দিম। এইখিনি মই নিমখ অকণ দি ধুনীয়াকৈ ভাজি ল'ম। হালধি দিছোঁ আৰু এতিয়া এইখিনি হৈ যোৱাৰ পিছত মই ইয়াত শাকখিনি দিম। এই আলুটো সিজিয়ে গৈছে আৰু এতিয়া মই এই মাছখিনি দি দিছোঁ। মাছখিনি অকণমান ভুনি ল'ম। তাৰপিছত মই ইয়াত পানী দিম, গৰম পানী। এয়া হৈয়ে গৈছে প্ৰায় ৰেডি। বাৰীৰ পৰাই ছিঙি অনা ধনিয়া এয়া দিছোঁ কাটি। ৰেডি হৈ গ'ল। থেংক ইউ।